Hello guys, welcome back to Mr. Lala Vlogs. বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' বনালোঁ। আজি ধান কৰিব আহিছোঁ। মোৰ লগত আছে ইয়া এলবি সং চালিয়া গান দে চালি বিটাৰ এইফালে আছে মাদাৰ ফাদাৰ দেখা নাপায়, কিন্তু এই দূৰত আছে। ঘূৰালো ভাগৰ লাগিলে, সেইকাৰণে অলপ বহিছোঁ। এইফালে বেছি ঘূৰা নাই, 1 ভাৰ 2 3 4 5 ভাৰমান ঘূৰাইছোঁ আৰু এটা বান্ধি আছে, অলপ পিছত ঘূৰাম। তো ভিডিঅ'টো একদম শেষ হ'বৰে লাষ্টত লাগি চাই দেখবি, ভালকৈ গম পাবি নাকি। ভাল লাগিলে লাইক চাইক কৰিবি, শ্বেয়াৰ টেয়াৰ ছাবস্ক্ৰাইব সোনকালে ভালকৈ হওক নাকি। তো চাই থাকক আপোনালোকে। মালডাল ধান কৰিব যাম এতিয়া। মিষ্টাৰ লালা ভ্লগ এতিয়া ধান ঘূৰাব যাইছে, এইফালে যাব। বেছি জুম কৰিলেও ফাটি যায়, এনেকৈ চাই থাকক। মই ধান কাট পাইছিলোঁ, ধান কাট পাই সেইখিনি অলপমান বহি আছোঁ। মই অলপ তাকে অলপ ভিডিঅ' মোবাইলটো লৈ ৰাখিব দিলে, সেইকাৰণে অলপ ভিডিঅ' কৰি দিলোঁ আৰু তাক। এতিয়া যাই আছে এইফালে বান্ধি থকাত আনবগে। বৰ্তমান কান্ধত আৰম্ভ আহিবলৈ আৰম্ভ। ধান ঘূৰাই কেনে ভালে চা তামাম ভাল লাগে ধান ঘূৰাই। আহিবি আমাৰ তাত ঘূৰাই দিবা খাওৰি হাঁহ টা মাৰিম। হাঁহ ঘূৰাই ভাগৰ লাগি গ'ল, তামাম গৰম দিছে। চাহকে অলপ খাই লওঁ ৰ। লাল চাহ আছে ইয়াতে, তাৰপিছত এটা মিনিট অলপ আছে। পাতি চাহ মাৰি দিম, তাৰপিছত আৰু ঘূৰাব লাগিব। পাইপৰ লগত চাহ খাম এতিয়া মই। ৰ পাইপ এডাল বনাই লওঁ। চাৰি পিঠা খাই আগতে আমি সৰু থাকোঁতে আগতীয়াকৈ আহি পেলাই চাহৰ বাতিটো ল'ম। আৰু এডাল পাইপ বনাই ল'ম। পাইপ হৈ গ'ল। মজা এইবিলাক পাইপ ডালেদি খাৱা। খাবি নেকি লাল চাহ সুদা? দূৰত বহিছোঁ না, সেইকাৰণে ভালকৈ থাকিব পৰা নাই। এনেকৈ ধুন মাৰি থাকিলে কাম নহ'ব। তামাম ভাগৰ লাগিলে গাইছ। কাম চাম বিহ হৈ গ'ল। ঘূৰাই খেলাৰ লগতো ঘৰত নি আছোঁ, দূৰ হয় না অলপ। তো এতিয়া আকৌ খোজকাঢ়ি যাই আছোঁ আনব লাগি। তো ইমান ভিডিঅ' বনাই হোৱা নাই, এনেকৈ অলপ চলপ বনাই যাই আছোঁ। চাই থাকক। ফাইনেলি গাইছ শেষ হ'ল লাষ্ট গাড়ী।
যাই আছোঁ বহুত ভাগৰ লাগিল ঠেলাত যাই আছে চাইকেলত গাইছ ধান ঘূৰাই ঘূৰাই বহুত ভাগৰ লাগিল আজি ভিডিঅ'টো ইমান মজাদাৰ নহ'ল বাৰু তথাপিও বনালোঁ কিবাকৈ তো এতিয়া গা ধুব আহিছোঁ গা চা ধুই এনেকৈ অলপ ঘুমাব লাগিব তো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবি ভাল ভাল ভিডিঅ' মজাদাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজি ইমানেই আছিল বাই নেক্সট ভিডিঅ'ত লগ পাম ধামাকাদাৰ ভিডিঅ' আহিছে তো জল্দি ছাবস্ক্ৰাইব কৰি লওক বাই বাই